রাস্তা দাগুৰি ধৰি ইমান বেয়া ব্যৱহাৰ কৰিবলৈ তহঁতৰ লাজ নালাগিল এইভাৱে যি কয় সঁচা কথা কয় আৰু বৰ ধুনীয়াকে কয় আচলতে তেনেকুৱা কৰিব নাপায় আগে তাই আৰু মোৰ তই একো সোমাইছ মোক চিনি পোৱা নাই আৰু মানৱ নহয় দানৱ ৰাখিব লাগিছিল দিব ময়ো জানো এই ৰামক শান্ত হৈ থাকিবলৈ দে ৰাম অশান্ত হলে তহঁতবোৰে কিন্তু শান্তিত থাকিব নোৱাৰিবি আজি ৰামৰ কাৰণে বাচি গল সদায় হলে তোক কিন্তু ৰামে বচাব নাহে কাইলৈ কিন্তু চাই লওঁ দেই অকল চাই লওঁচোন মই কৈছো যে আৰু শুন মাকে তোৰ কথা নকবি মায়ে কষ্ট পাব যা দস্তিৰ ওপৰত কোনে বেয়া নজৰ দিব তাক কি কৰিম ৰহিম ৰহিমৰ দস্তিৰ ওপৰত বেয়া নজৰ দিয়াহে চকু কেইটা উলিয়াই আনি সমগ্ৰ অসমতে যি শাৰদীয় উৎসৱৰ লগতে ভ্ৰাম্যমানৰ উত্থপ পৰিৱেশ আৰু ইয়াৰ পৰিৱৰ্তে কিছুসংখ্যক গ্ৰাম্য অঞ্চলৰ যাত্ৰা পাৰ্টীয়ে সমূহ দৰ্শকক সুন্দৰভাৱে নাট অভিনয়ৰ জৰিয়তে আপ্লুত কৰি আহিছে আৰু যি যাত্ৰা পাৰ্টী এই যাত্ৰা পাৰ্টীয়ে বিভিন্ন কষ্ট কৰি অসমৰ ৰাইজক শ্ৰোতা দৰ্শকক আপ্লুত কৰিছে তেওঁলোকৰ অভিনয়ৰ জৰিয়তে আৰু সমগ্ৰ ভ্ৰাম্যমান থিয়েটাৰে য'ত ৭০ to ৮০ লাখৰ ভিতৰত চুক্তিবদ্ধ কৰি নামি যিসকল শিল্পীয়ে চুক্তিবদ্ধ কৰি অসমৰ ৩০০ টকাকৈ প্ৰতিজন মানুহৰ পৰা টিকট সংগ্ৰহ কৰে আৰু তাৰ পিছতো বিভিন্ন ব্যক্তিয়ে কোৱা শুনিছোঁ যে নাটক হেনো চাৰ্কাছ হৈছে নাটকৰ হেনো অৱক্ষয় হৈছে এই অসমৰ যি ভ্ৰাম্যমান নাট্য দল নটসূৰ্য ফণী শৰ্মাৰ পিছত যি নাটকৰ যি নটাৰূপ সেই নটাৰূপ যেন নোহোৱা হৈছে অসমৰ সমাজ ব্যৱস্থাক যেন নাট্যৰূপেৰে সমাজখনক পৰিৱৰ্তন কৰাৰ পৰিৱৰ্তে যেন চাৰ্কাছত পৰিণত কৰিছে আৰু ইয়াৰ পৰিৱৰ্তে যি যাত্ৰা পাৰ্টীয়ে অহৰহ কষ্ট কৰি অসমৰ দিনে নিশাই অহৰভাৱে লাগি পেলাইও তেওঁলোকে সমাজৰ কাৰণে অহৰভাৱে কাম কৰি আহিছে এই ক্ষেত্ৰত সমন্বয় নাট্যগোষ্ঠীৰ যি অভিনয় শিল্পীয়ে আমাৰ সতীৰ্থ দেখুৱাব যে সমন্বয় নাট্যগোষ্ঠীৰ যে যাত্ৰা দল তেওঁলোকৰ অভিনয় শিল্পীসকলে এইদৰে অহৰভাৱে লাগি আহিছে তেওঁলোকৰ নাট্যযাত্ৰাৰ কাৰণে আৰু প্ৰতিটো নিশাই নিম্নতম এটা মাত্ৰ খৰচৰ বিনিময়ত তেওঁলোকে এইদৰে নাট্য জগতত সোমাই পৰিছে নাট ভাল পায় কাৰণে তেওঁলোকে এইদৰে ৰাইজক আপ্লুত কৰি আহিছে আৰু এই ক্ষেত্ৰত আমি সতীৰ্থ দেখল অনুৰোধ জনাইছোঁ যিজন আমাৰ প্ৰযোজক আছে প্ৰযোজকক জানিব বিচাৰিম তেখেত আছে আমাৰ মাজত তেখেতৰ মূলৰ কথা জানিব বিচাৰিম আমি প্ৰথমতে তাৰপিছত আমি সতীৰ্থ শিল্পীসকলৰ ওচৰত যাম আচ্ছা এই ক্ষেত্ৰত যি সমন্বয় নাট্যগোষ্ঠী এই নাট্যগোষ্ঠীৰ যি অহৰহ কষ্ট কিদৰে চলি আছে আপুনি বহুত ত্যাগ কৰিবলগীয়া হৈছে নাটক সৰুৰ পৰাই ভাল পাওঁ ডান্স ভাল পাওঁ গতিকে বহুত ত্যাগ বহুত কষ্টৰ বিনিময়ত যোৱা বছৰ এইখন জন্ম দিছোঁ আমি গোটেইকেইটাই মিলি চ' ভগৱানে এইখিনি শক্তি দিছে আমি এনেকৈ চলাৰ কাৰণে
খুব এটা ধুনীয়া টপিক লৈ আহিছোঁ আমি এইবাৰ অনুৰাধা ড্ৰাগছ আৰু নাৰী নিৰ্যাতনৰ যিটো বিৰুদ্ধে তো দৰ্শকে আঁকোৱালি ল'ব বুলি আমি খুবেই আশাবাদী হয় নিশ্চিতভাৱে ক'ব লাগিব যে সমাজত চলি থকা যি ড্ৰাগছ আৰু যি নাৰী নিৰ্যাতন এই দুটা আটাইতকৈ মুখ্য বিষয়বস্তু আৰু এই বিষয়বস্তুৰ ওপৰত এইসকল যাত্ৰা দলে এনেকুৱা বিষয়ক লৈ সমাজক যেন পৰিৱৰ্তন কৰিব পাৰে তাৰ ওপৰত নাটক অভিনয় কৰি আহিছে ইয়াৰ লগতে যি যাত্ৰা দলত ভ্ৰাম্যমান জগতখন আছে ভ্ৰাম্যমান জগতে হয়তো নাট্যকাৰৰ কেতিয়াবা কি হয় চৰিত্ৰ ৰূপায়ণত তেওঁলোকৰ হয়তো চিণ্ডিকেট ৰাজৰ আছে আৰু এই ক্ষেত্ৰত বিভিন্ন ভ্ৰাম্যমানে হয়তো চিণ্ডিকেট ৰাজৰ কবলত পৰি বিভিন্ন ভাল শিল্পীয়ে হয়তো বিপথে পৰিচালিত হ'ব লগা হৈছে এই ক্ষেত্ৰত কি কয় আপুনি সেইটো দেখিছোঁ খুব স্পষ্টবাদীকৈ কওঁ খোলাকৈ কওঁ ভ্ৰাম্যমানত মই 2 বছৰ আছোঁ 2 বছৰ যদিও আছোঁ আমিও তাত খুব এটা কেৰেক্টাৰ নাপালোঁ আমি চ' সৰুৰ পৰা যিহেতু ইচ্ছা এটা আছিল মই যি নাপালোঁ মোৰ সতীৰ্থখিনিক তাতকৈ ভাল এটা কেৰেক্টাৰ দিছোঁ মই সেইটো চেষ্টা কৰিছোঁ যিটো কেৰেক্টাৰৰ কথা হৈছে যে কোনোবাই 80% পায় কোনোবাই 5% পায় মই যি বছৰ গৈছোঁ সেই বছৰটোত মই 2%ও নাপালোঁ তেতিয়া ভাবিছোঁ যে কিবা এটা কৰিম নাটকত আৰু মই নাপালোঁ যিখিনি নাপালোঁ সেইখিনি অইন মানুহখিনিক মই ভালকৈ দিবলৈ চেষ্টা কৰিম তো মই 2 বছৰে সেই কামতে লাগি আছোঁ আৰু ভগৱানে দিলে আৰু তেনেকুৱা যাত্ৰাতে আমি থাকিম কথা কিন্তু এটা কথা কওঁ কেৰেক্টাৰবিলাকক মানে কি অলপ সমানভাৱে ৰোলবিলাক দিলে ভাল ময়ো আছিলোঁ কিন্তু মোৰ লগত খুবেই চিণ্ডিকেট নহয় খুব ৰাজনীতি হ'ল সিমানখিনি নকওঁ কেতিয়াবা সময় পালে কম কিন্তু তাৰ বিনিময়ত আজি যিখিনি কৰিছোঁ কিন্তু মই নাপালোঁ মোৰ নিচিনা খুব নাটক ভাল পোৱা মানুহক তাতকৈ ভাল ৰোল দিব পাৰিছোঁ ভগৱানৰ ওচৰত সেইখিনি মই থেংক ইউ আৰু নাটক আপোনাৰ পেচা নে নিচা প্ৰথম নিচা আছিল এতিয়া কিন্তু পেচাত পৰিণত হৈছে লাহে লাহে চাওঁ আৰু কি হয় হয় অভিনয়ৰ জৰিয়তে তেওঁ নাটকক যি পেচা আছিল সেই পেচাক নিচালৈ পৰিৱৰ্তন নিচাৰ পিছত আকৌ পেচা ল'ব লগা হৈছে এইকাৰণে যে তেওঁৰ সংসাৰখন চলিব লাগিব এই ক্ষেত্ৰত এজন সতীৰ্থ আমাৰ অভিনয় শিল্পী আছে তেওঁৰ পৰা মই জানিব বিচাৰিম আচ্ছা এই যি যাত্ৰা দল এই যাত্ৰা দলত আপুনি অহৰহ কষ্ট কৰি আহিছে কেনেকুৱা আপুনি অনুভৱ কৰে আজি তাৰিখত অনুভৱ মানে কি হয় নাটকখনৰ ভিতৰত সোমাই গ'লে খুবেই ভাল লাগে আৰু মানে এৰিব নোৱাৰি যিটো বস্তু আৰু এটা মানে সোমাই যায় আৰু মোৰ এই 2য় বৰ্ষ মোক নিজাম দা এইখিনি আনি ঠাই দিছে তাৰ বাবে তেখেতকো ধন্যবাদ জনাইছোঁ আৰু এইবাৰ কি হ'ল নাটকখনৰ বিষয়বস্তুটো ধুনীয়া হয় লক্ষণীয় কথা যে অসমত যি চলি আছে ড্ৰাগছ আৰু যি নাৰী নিৰ্যাতন তাৰ ওপৰত সমন্বয় মিনি থিয়েটাৰ সুকে গৈছিল এই নাট্য যাত্ৰা দলে দেখুৱাইছে আৰু